Friends, এই সেন্টেন্সটো পঢ়ো আহকচোন কি আছে ইয়াত MINUT দুবাৰ কি আছে কি বুলি পঢ়ি মিনিট নে মাইনুট প্ৰথমটো ইয়াত হ'ব মাইনুট পিছৰটো হ'ব মিনিট মাইনুট মানে সূক্ষ্ম সৰু মিনিট মানে আমি জানো 60 seconds so the minute minute passed quickly এই সেন্টেন্সটোৰ মিনিং হ'ব যে সূক্ষ্ম সময়কণ লৰালৰিকে পাৰ হৈ গ'ল এনেকুৱা আৰু এটা সেন্টেন্স চাওক I object to the object দুটা অবজেক্ট আছে ইয়াত প্ৰথম অবজেক্টটো ইয়াত ভাৰ্ব হিচাপে ইউজ হৈছে আৰু ই বুজাইছে বিৰোধিতা কৰা প্ৰটেষ্ট কৰা so আৰু পিছৰ অবজেক্টটো বুজাইছে থিং বা বস্তু so I object to the object মানে কি হ'ব যে মই বস্তুটোৰ বিৰোধিতা কৰিছো মই বস্তুটোৰ প্ৰতিবাদ কৰিছো গতিকে দেখিছেনে কেনেকৈ ইংলিছত একেটা ৱৰ্ডে বেলেগ বেলেগ মিনিং কেৰি কৰিব পাৰে গতিকে প্ৰতিটো ৱৰ্ডৰে হয়তো দুটা বা তিনিটা মিনিং হ'ব পাৰে আমি সেইবিলাক শিকিব লাগে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত যদি নতুন কিবা শিকিলে তেনে লাইক আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ